ৰেচিপি আৰু এই ৰেচিপিটো কি আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আৰু সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ পিছত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে লাগিল আৰু লগতে ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো অল কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেন্তে পলম নকৰি বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মই বনাম ক্ৰিমি নিউট্ৰেলা কোফ্তা ৰেচিপি এই ৰেচিপিটো মই কেনেদৰে বনাওঁ আহকচোন চাওঁ পোনপ্ৰথমে মই লৈছোঁ এটা কুকাৰত বইল কৰিবলৈ আলু আৰু সয়াবিন আৰু তাতে মই অলপ নিমখ দি লৈছোঁ এইখিনি বইল হোৱালৈকে মই মোৰ ইনগ্ৰেডিয়েণ্টছবোৰ ৰেডি কৰি ল'ম এয়া মই লৈছোঁ আধা ফাল নহৰু সৰুকৈ কাটি লোৱা 3 টুকুৰা আদা কাজু আৰু বাদাম জোখমতে খিচমিচ কেইটামান শুকান জলকীয়া 2টা তেজপাত 3 খিলা মিহিকৈ কাটি লোৱা পিঁয়াজ 2টা আৰু ক্ৰীম ইয়াৰ পিছতে মই এটা মিক্সাৰ জাৰত তেজপাত আৰু শুকান জলকীয়া বাদ দি গোটেইবোৰ পিচি লৈছোঁ এয়া বইল হ'বলৈ দিয়া সয়াবিন আৰু আলুখিনি বইল হৈ গ'ল মই এতিয়া কোফ্তা বল বনাবলৈ এইখিনি ৰেডি কৰি ল'ম ইয়াতে মই অলপ নিমখ দিছোঁ যেহেতু পিছত আকৌ গ্ৰেভিখিনি বনাবলৈ মছলা ব্যৱহাৰ কৰিমেই সেয়েহে ইয়াত কমকৈ মছলা ব্যৱহাৰ কৰিছোঁ আৰু দিছোঁ ইয়াত হালধি এয়া জলকীয়া গুড়ি আৰু জিৰা গুড়ি এতিয়া মই কেৰাহীত সৰিয়হৰ তেল দি তেলখিনি গৰম কৰি ল'ম এয়া মোৰ কোফ্তা বলখিনি ৰেডি হৈ গ'ল আৰু তেলখিনিও প্ৰায় গৰম হৈ গ'ল এয়া ধোৱা ওলাই গৈছে ইয়াৰ পিছতে মই গেছৰ ষ্টিমটো কম কৰি দি কোফ্তা বলখিনি দি দিছোঁ তেলত এইখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম ইয়াৰ পিছতে মই আৰু এটা কথা আপোনালোকক কৈ দিওঁ মই যেতিয়া এইখিনি কোফ্তা বলখিনি বনাই আছিলোঁ তেতিয়া মই তাত বেচন আৰু চাউলৰ গুড়িও এড কৰিছিলোঁ সেইখিনি মই আপোনালোকক দেখুৱাবলৈ আচলতে পাহৰি গৈছিলোঁ সেয়েহে মই এতিয়া কৈ দিছোঁ যদি আপোনালোকৰ বেচন বা চাউলৰ গুড়ি নাই তেতিয়াহ'লে আপোনালোকে ঘৰত থকা বিস্কুট যদি কাটা বিস্কুট হয় ভাল কাটা বিস্কুটখিনি ধুনীয়াকৈ মিহি কৰি ল'ব আৰু তাতে দি দিব আৰু লগতে আপোনালোকে এই কোফ্তা বলখিনি বনাওঁতে তাত কাজু আৰু খিচমিচো দিব পাৰে মই কাজু খিচমিচখিনি নিদিলোঁ কাৰণ মোৰ গ্ৰেভিখিনি অলপ গ্ৰেভিখিনি মই ডাঠ কৰিম যিহেতু আৰু অলপ খাট্টা মিঠা ফ্লেভাৰ আহিবৰ বাবে মই তাত খিচমিচখিনিও পেষ্ট কৰি দিছোঁ আৰু কাজুটো আছেই লগতে বাদামো এয়া মোৰ কোফ্তা বলখিনি ৰেডি হৈ গ'ল ইয়াৰ পিছতে মই গ্ৰেভিখিনি বনাম এটা বাটিত মই হালধি গুড়ি জলকীয়া গুড়ি ধনিয়া গুড়ি আৰু জিৰা গুড়ি এনেদৰে মিশ্ৰণ এটা বনাই লৈছিলোঁ বহুত টেষ্ট হয় এনেকৈ যদি অলপ পানী দি পানে আগতে আমি মছলাটো তৈয়াৰ কৰি লওঁ ইয়াৰ পিছতে মই সেইখিনি তেলতে তেজপাত আৰু শুকান জলকীয়া দি দিছোঁ তাৰপিছতে মই মছলাখিনি দি দিম পেষ্ট কৰি লোৱা গোটেই মছলাখিনি ইয়াত দি দিছোঁ কাজু বাদাম গোটেইবোৰ ইয়াতে আছে পিঁয়াজ আৰু আপোনালোকে বিলাহী থাকিলে ইয়াত বিলাহীও দিব পাৰে মোৰ বিলাহী নাছিলে সেয়েহে মই বিলাহী দিয়া নাছিলোঁ ইয়াত মই আকৌ জোখমতে নিমখ দি দিছোঁ আৰু মছলাখিনি ইয়াত দি দিছোঁ তাৰপিছত মই এইখিনি ভাজি থাকিম আৰু ইয়াত জলকীয়া 3টা দি দিছোঁ আপোনালোকে জলকীয়া বেছি খালে বেছিকৈ দিব পাৰে এই ৰেচিপিটো মোৰ নিজৰ হয় মই কাৰোবাৰ চাই বনোৱা নাই মই নিজৰ মতেই বনাইছোঁ সেইকাৰণে ইয়াত কিবা ভুল হ'লে মোক আপোনালোকে বেয়া নাপাব আৰু ইয়াত মই নিজৰ মতে ইনগ্ৰেডিয়েণ্টছবোৰ ইউজ কৰিছোঁ আৰু নিজৰ হিচাপ মতে ইউজ কৰিছোঁ মোৰ প্ৰায় হৈ গৈছে তেল বিৰিঙি আহিছে আৰু ইয়াতে মই
এতিয়া ক্ৰীমখিনি দি দিম। ক্ৰীমখিনি মই আগতে ফেটি লৈছিলোঁ অলপ পানী দি, কিন্তু মই আপোনালোকক ক্ৰীমখিনি দিয়া দেখুৱাব নোৱাৰিলোঁ আচলতে। মই ইয়াৰ বাবে খুব দুখিত। মোৰ মোবাইলৰ ষ্ট'ৰেজ ফুল হৈ গ'ল, সেয়েহে মই ক্ৰীমখিনি দি দিলোঁ কিন্তু দেখুৱাব নোৱাৰিলোঁ তেতিয়া। ইয়াৰ পিছতে মই কফ্তা বলখিনি দি দিছোঁ। ইয়াতে মই এতিয়া গৰম মছলা পাউডাৰ ব্যৱহাৰ কৰিম। শেষত মই নমোৱাৰ আগে আগে গৰম মছলা দি দিছোঁ। এয়া মোৰ ক্ৰিমি নিউট্ৰেলা কোফ্তা ৰেচিপি তৈয়াৰ হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু চাবলৈ? আপোনালোকে ইয়াৰ ওপৰত ধনিয়া বা ক্ৰীমো দি দিব পাৰে। মোৰ ধনিয়া নাছিল বাবে মই নাই দিয়া। তেন্তে আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু লগতে আপোনালোকে নিজেও এই ৰেচিপিটো ঘৰত ট্ৰাই কৰি চাব, আৰু ট্ৰাই কৰি চোৱাৰ পিছত মোক কমেণ্ট কৰি জনাব যে খাই আপোনালোকৰ কেনেকুৱা লাগিছে। ঠিক আছে, তেন্তে মই আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।